তো হেল্ল' গাইছ, ৱেলকাম টু দৰং কেজি বছ। আকৌ এবাৰ মোৰ চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আৰু আজি মোৰ লগত আছে তুষাৰ আৰু মই আজি ৰাস চাব যাম। আজি আমি তুষাৰ মই ডিগিপাৰত যাম। তুষাৰ এবাৰ ডিগিপাৰ ৰাস মানে কেনেকুৱানো? মজা, একদম বঢ়িয়া, ভাল হৈছে। অঁ মানে তুষাৰ মানে এদিন গৈছে, কিন্তু মই হ'লে যোৱা নাই। মই আজিয়ে যাম প্ৰথম। আৰু তুষাৰলৈ যাওঁ আৰু এতিয়া কেনেনো হয় ৰাস তাকে চাওঁ। আপোনালোকে ভিডিঅ' লাষ্টলৈ চাই থাকক। আৰু গাইছ ৰাসৰ ক'ত কি চেঞ্জ হৈছে তাকে মই আজি এই ভিডিঅ'টোৰ যোগেদি দেখুৱাবলৈ ট্ৰাই কৰিম। আৰু ডিগিপাৰ ৰাস নিশ্চয় এবাৰ ধামাকা তুষাৰ আগতকৈ ভাল হৈছে বাৰু। বহুতখিনি মানে ৰাসৰ উন্নতি হৈছে, সেইকাৰণে গাইছ ভিডিঅ'টো লাষ্টলৈ চাই দিয়ক। আৰু আজি চাইকেল চলাৰ দায়িত্ব তুষাৰত দেই। তই চলাব লাগিব আপা। তই আজি মোক তাত যদি তেল হয় তেল হৈ গৈ তেতিয়া তই চলাব লাগিব। মই নোৱাৰো, তই চলাব লাগিব ভাই। ইমান পৰিৱেশ বোলা বস্তু আছে, খুৱাম দে তোক কিবা, তই টেনশ্যন কিয় লৈছা? চলাব লাগিব দে বাৰু হ'ব দে গাইছ। আৰু এতিয়া তুষাৰ মই ৰাসলৈ বুলি গৈ আছো, এইফালে ডিগিপাৰলৈ। তই চাইকেল চলাম বুলি কৈছিলি, মোৰ ভাগৰ লাগছি। চলাম দে মই চলাম। ফাল্টু তই বাৰু যাওঁতে তই চলাও, আহোঁতে আকৌ মই চলাম। গাইছ আৰু আপোনালোকে এয়া লাইন চোৱাৰ পৰা মানে কিমান দূৰৰ পৰা আছে লাইনটো। মানে ইয়াতে মানে পাৰ্কিং কৰা বেলেগকৈ জাগা নাই, সেইকাৰণে ৰাস্তাতে ৰাখে। আৰু ঠাণ্ডা কেনেনো? ঠাণ্ডা প্ৰায় ঠাণ্ডা লাগছে। মই এতিয়া মানে ক'ৰবাত ধৰিছোঁ গাইছ আৰু আহি পালোঁ এয়া ৰাস ডিগিপাৰ। আৰু এতিয়া বৰ্তমান এখন পাৰ্কিং কৰি লওঁ। আৰু এইফালে আহি পালোঁ ৰাস। আমাৰ ডিগিপাৰত লোকেল ৰাস নাই তোমাৰ। আৰু বাৰু ৰাসত চাওঁ বাৰু ৰাসখন কেনেকুৱা পিছে ভালে হ'ব লাগে। ভাল আগতকৈ ভাল হৈছে। এইফালে আহি পালোঁ গেটখন যোৱাবাৰতকৈ এইবাৰ ভাল কৰিছে। যোৱাবাৰ যে সাপৰ, এইবাৰ দিছে মানে হিমালয় পাহাৰৰ আৰু ওপৰতে শিৱ আছে। আৰু ভিতৰত এয়া সোমাই গ'লোঁ। আৰু গাইছে এয়া হ'ল ৰাসৰ ভিতৰৰখিনি। ইয়াতে কিবা প্ৰগ্ৰেম চলি আছে। আৰু গাইছ এইফালে আছে মূৰ্তি চাবা মানে ৰাসৰ গেটটো। যোৱা আৰু তুষাৰ সোমাই যোৱা ভিতৰত কিনো মূৰ্তি চাব পৰা চাওঁ, কিবা নতুন আহিলে ভাল আছিল। ল'ব নিছোঁ আৰু এইফালে আছে পুতনা বধ। এইটো নাৰায়ণৰ নমনে কি কৃষ্ণ মানে সাপ ফালাটো, সাপ যে হাতেৰে ফালিছে দেই। এইটো কি অনন্ত সজ্জা। এয়া হৈছে দ্ৰৌপদী বস্ত্ৰহৰণ। বহুত আছে এনেকুৱা মূৰ্তি দেখাব লগা হ'লে, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। আৰু তুষাৰ ইহঁতে কাপোৰ কিয় পিন্ধা নাই? এইটো মানে কি আৰু এইটো মানে গোপিনী বস্ত্ৰ মানে কোনে কৈছে বস্ত্ৰটো? এইটো কি কৃষ্ণই জানো গছৰ ওপৰত উঠি আছিল? এটা কাহিনীৰ পৰা শুনিছিলোঁ বাৰু, কৃষ্ণ গছৰ ওপৰত উঠি পেলাই লুকাই থোৱা। আৰু তুষাৰ আমাৰ বান্দৰটো চাওঁ, এই গছত উঠে এটা আছে। আৰু গাইছে এইফালে আছে হৰিচন্দ্ৰ শ্মশান। আৰু গাইছ এইফালে আছে আমাৰ ত্ৰিজগতৰ প্ৰতি হৰি, এইটো কি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। আৰু গাইছ মোৰ এটা বস্তু দেখি ভাল লাগিছে, এইকেইটা মানে স্বৰ্গত যোৱা মানে এইটো হ'ল দৃশ্য। যেতিয়া মানে স্বৰ্গত গৈছিল গোটেইকেইটা, প্ৰত্যেকটোৱে মানে এটা সিহঁতৰ পাপ আছিল। ইহঁতে মানে পাপৰ কাৰণে যাব পাৰে সিহঁত গোটেইকেইটাই। কোনোবাটো ধুনীয়াৰ কাৰণে, কাৰোবাৰ বলৰ কাৰণে। আৰু লাষ্টত এই কুকুৰটো যে দেখা যে পাইছে আপোনালোকে, এই কুকুৰটো হ'ল যুধিষ্ঠিৰৰ বাপেক। লাষ্টত মানে এজনে গৈছে, সেইজন মানে যুধিষ্ঠিৰ, আৰু বেলেগ কোনো যাব পৰা নাই। বস্তু চাব পাৰে, বান্দৰটোক চাওকচোন, চাই আছে বান্দৰ। ইফালে আহিলে কি বস্তু চাওঁ বা ভয় লাগে, ক'ত আছো ভয় লাগে একা। আৰু গাইছ এইফালে চাব পাৰে বৃন্দাবন আছে, কৃষ্ণৰ সেইটো কোনে? সেইটো নাজানো মই। কি নামটো নাজানা? সেইটো মই নাজানো দেই। কৃষ্ণ আছে মুঠতে। ইফালে গৰুৱে মাকৰ গাখীৰ খাই আছে, আৰু ইফালে আছে মোৰ চৰাই। আৰু গাইছ ইফালে মানে মেলাও হৈ আছে, আৰু এতিয়া তুষাৰে মই মেলাত সোমাই যাম। একফালে থিয়েটাৰ হৈ আছে, আৰু ইফালে আছে কোহিনুৰ থিয়েটাৰ। আৰু ইফালে লাহেকৈ মেলা ভিতৰত সোমাই যাব।
ভিতৰত সোমাই যাওঁ কেনেকুৱা পৰিস্থিতি চাই আহোঁ মেলাখন এবাৰ আমাৰ তুলিবতো পইচা নাই যাওঁ আৰু বাপ বাৰু মানুহৰ ভিৰ চাওকচোন আপোনালোকে ভিতৰত যাব পাৰো নে তাত নাই যিটো মানুহৰ ভিৰ ইফালে গাইছ কাপোৰ চাপোৰ জোতা চুৱেটাৰ চব পায় আৰু জেগাখনৰ কিন্তু ওজন আছে কিছু এটা গাহৰি কটা দা বঢ়িয়া হ'ব গাড়ী কটা নেকি কিছু ওজন আছে দেই ভাল লাগছে টুপিটো বেয়া লগা নাই মেইন বস্তুৱে লিখা আছে আমাৰ অসমৰ কেলা মেইন নহয় কেলা কি গাইছ আৰু তোকে মই ৰেষ্টুৰেণ্ট বহিলোঁ তো আৰু ৰেষ্টুৰেণ্ট বুলিয়ে কৈছোঁ বাৰু মই এই ৰেষ্টুৰেণ্ট নহয় বাৰু কিবা খাবিনে আৰু পুৰা কিমান আহে বস্তু এইটো চাই লওঁ মানে খোৱা বস্তু কিমানো দেই 30 টকা চাওমিন খাইছোঁ গাইছ আৰু চাওমিন আহি গ'ল আমাৰ তাতে 10 টকাত যিমান পায় ইয়াতে 30 টকাত সিমান পায় 10 টকাৰ একে বেছিহে পাওঁ আমি আৰু গাইছ তোকে মই চাওমিন খালোঁ হয় কিন্তু আমাৰ পেটে নভৰিলে নহ'লে ভাই আৰু আমাৰ মানে একোৱে নহ'ল মোৰ গাইছ মই মানে 1 মিনিটতে খাব আহি গ'ল গোটেইখিনি কি ক'ম মোৰ যেতিয়া খাওঁ মানে তোৰ খাৱাই হোৱা নাই কি খাইহে আছে মানে তেতিয়া আৰু ক'ত খাম ব'ল বেলেগত আৰু কিবা ফাইনেলি গাইছ আমি বাদাম খাই মানে ৰাস্তাৰ পৰা বাহিৰ ওলালোঁ বাদাম এইটো এতিয়া মই নচকালে এনেকৈ খাই দিম বঢ়িয়া আৰু গাইছ ফাইনেলি ৰাসৰ পৰা বাহিৰ মানে ওলালোঁ তোৰ আৰু মই এতিয়া ডাইৰেক্ট তোৰ ঘৰত যাওঁ আৰু মইতো ধৰিছোঁ আৰু খেলাও আছে যাই পেলাই খেলাও চাওঁ ইণ্ডিয়া বাৰু হাৰিব নাই জিকিব পাৰিছ এইটো জানাবলগীয়া কথা